গাড়ী ললি অঁ কি গাড়ী ললি টমটম ই ৰিক্সা ই ৰিক্সা কিমান ল'ল হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল খিতাজ ব্লগ তো মোৰ আজিৰ নতুন এটা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আপোনালোকে ভালেই আছে আশা কৰোঁ ময়ো ভালেই আছোঁ তো আজি মানে ভিডিঅ'টো বেলেগ এটা হ'ব গৈ আছে সৰু বাইদেউহঁতৰ বোলে কিবা বস্তু এটা ল'ব তো কিনো বস্তু লয় আপোনালোকে চাবলৈ এক্সাইটেড হৈ থাকক তো ময়ো নাজানো বৰ্তমানলৈকে কি বস্তু লয় মোক কৈছে তো ভিডিঅ'টো চাই থাকিব চাহ খাই আছোঁ দেখিছে মজাকৈ খাই আজি ধামাকা হ'বলৈ গৈ আছে চাই থাকিব কি চব্জি বনাই আছানো চব্জি নহয় ভাজি 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 মজা লেচেৰা আৰু আলু আলু গাজৰ গাজৰ তো মই গা পা ধুই ৰেডি হৈ গ'লোঁ পূৰা তো ৰেডি হৈ মেলি আৰু পূৰা এক্সাইটেড হৈ আছোঁ মানে বস্তুটো লোৱাৰ ওপৰত তো আপোনালোকেও চাই থাকিব ভাল পাব ভিডিঅ'টো আজি ডেইলি গাইজ এতিয়া ভাত পানী খাই হৈ গ'ল তো ভাত পানী খাই এতিয়া ক'ত যাম আপোনালোকক দেখুৱাই থাকিম তো ভিডিঅ'টো চাই থাকিব তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো দিনটোৰ বিষয়ে আজি দেখুৱাবলৈ চেষ্টা কৰিম বাইদেউহঁতৰ কি মানে টমটম ল'ব গৈ আছে ন তো গাড়ী ল'ব গৈ আছে আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে তো চাই থাকিব সকলো দেখুৱাই থাকিম আজি ওলাই মেলি ৰেডি হৈছোঁ আৰু তো চাই থাকিবচোন ক'তনো যাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব তো সকলো কথা গম পাব তো আজি ব্লগটো অলপ বেলেগ টাইপৰ হ'ব গৈ আছে তো ভিডিঅ'টো চাই ভাল পাব তো গৈ থাকোঁ হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ কৈ দিয়া হেল্ল' দাদা কাম কৈ দিয়া হেল্ল' কি খবৰ কৈ দিয়া কি খবৰ কৈ দিয়া আপোনালোকৰ ভালনে কৈ দিয়াচোন ভাল ন দাদাক মাতা দাদা কাম কৈ দিয়া দাদা কাম কৈ দিয়া দাদা কাম কৈ দিয়া এইটোৱে আমাৰ সৰু বাইদেউহঁতৰ ঘৰটো তো চাবচোন এইটোৱে সৰু বাইদেউহঁতৰ ঘৰটো তো ধুনীয়াকৈ বনাই মেলি হৈ গ'ল এই মাজু বাইদেউ আহি আছে তো সকলোৱে আমি জমাকৈ আছোঁ আজি ভাল লাগিছে থাকি তো ভিডিঅ'টো চাই থাকিব চকু এটা মাৰি দিয়া এই হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ চকু মাৰি দিয়া চকু মাৰি দিয়া কৈ দিয়া ন কৈ দিয়া দাদা কাম কৈ দিয়া এই দা তো ফাইনেলি আমি ৰেডি হৈ গ'লোঁ এতিয়া ক'ত যাম গৈ চাই থাকিব আপোনালোকে তো এইফালে বাইদেউ আঙুৰ কাটি আছে বোলে তো গুণুক খুৱাবলৈ এতিয়া ক'ত যাম আমি মালিকটো ভিতৰত সোমাই আছে পুৰা ফূৰ্তিত আছে কিন্তু দেই একদম চাই থাকিব ভিডিঅ'টো কি কৰি আছা টমটম ল'ব গৈ আছোঁ তো চাই থাকিবচোন ভিডিঅ'টো ভিনদেউ হয় আজি মানে একচুৱেলি ভিনদেউহঁতে আজি টমটম ল'ব তো ভিনদেউ মই ভাগিন তিনিজনে গৈ আছোঁ তো ভিডিঅ'টো চাই থাকিবচোন বাইহাটা চাৰিআলি আহি পাইছোঁ তো এতিয়া ক'ত যাওঁ কি কৰোঁ চাই থাকিবচোন তো বাইহাটা চাৰিআলি আহি পাই গ'লোঁ তো এতিয়া আৰু খোলাখন আহিব তো আজি মানে সৰু বাইদেউহঁতৰ গাড়ী ল'ব হেনো তো কি গাড়ী লয় কিমান ল'ব কি কথা সকলো ভিডিঅ'টোৰ জৰিয়তে আমাৰ আপোনালোকক কৈ আছোঁ তো
চাই থাকিবচোন আমি এতিয়ালৈকে গৈ পোৱা নাই গৈ পাওঁ অলপ নিশ্চয় তো এতিয়া মই ভিনদেউ মই আকৌ ভাগিনো গৈছে আৰু লগত ডাঙৰ ভিনদেউ আছে আৰু দাদা এজন আছে তো সকলোৱে মিলি মাৰুতি কাৰত গৈ আছোঁ তো ভিডিঅ'টো চাই থাকিবচোন তো ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে তো আজি টমটম ল'ব হেনো টমটমনো পাওঁ নে নাপাওঁ তো ভিডিঅ'টো চাই থাকিব मैक्सिमम गाड़ी पे लगी है मैक्सिमम गाड़ी चले 45 मानो हां 400 আমার লাস্ট রেকর্ড দিবা আর কমপ্লিট করিবা ওটা নি যাও বলারো ফাইনালি গাইজ এফালে হিচাপ কৰি আছে তো 148 বুলি কৈছে তো কি হয় কিমানতে হয় নে কি হয় এতিয়া গাড়ীটো চাম আমি তো নিশ্চয় দেখি পাব চাই থাকিব এইফালে পইচা হিচাপ কৰি আছে ডাইৰেক্ট 30 টকা দি লোৱাই হ'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ফাইনেলি গাইজ গাড়ীখন লোৱা হৈ গ'ল তো কেছ পে'মেণ্ট কৰা হৈছে 90 টকা দিয়া হৈছে তো গাড়ীখন এতিয়ালৈকে সম্পূৰ্ণ চোৱা নাই তো চাই আছোঁ এইফালে ভিনদেউহঁতে চাই আছে চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ তো এতিয়া চলাই মেলি চাব গাড়ীখনটো কেনেকুৱা গাড়ীখন চাই লওক এইখন গাড়ী কালাৰটো কেনেকুৱা লাগিছে জনাব গাইজ মোৰতো বহুত ভাল লাগে এই গাড়ীটো নতুন গাড়ী হয় যিহেতু ন বেলুন চেলুন বান্ধি দিছে তো নতুন গাড়ী হয় যেতিয়া আৰু বেলুনটো বান্ধিবই লাগিব ন আৰু ঘৰত গৈ আৰু বহুত নিয়ম নীতি আছে অলপ কৰিব তো এতিয়া বেলুন চেলুন বান্ধি দিছে এইটো ধুনীয়া হৈছে দেখিবলৈ তো ফাইনেলি গাইজ টমটমটো লৈ আহি আছে সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক কৈ আছোঁ চাই থাকিব গাইজ তো টমটম লোৱা হৈ গ'ল চাই থাকিব গাইজ গৈ আছোঁ 5 minutes later. টমটমখন আহি পাই গ'ল তো নালাগে নালাগে এতিয়া অলপ নিয়ম নীতি আছে নিয়ম নীতি কৰিব চাই থাকিব এইটো অলপ নিয়ম নীতি কৰি আছে তো চাই থাকিব ভিডিঅ'টো মন্দিৰত দিয়ে পইচাটো পইচাটো আইতাক দিয়া যাওঁ মন্দিৰত থৈ দিব 10 টকা থৈ দিয়া এখান নহয় পইচা থাকে হাই গাইজ তো অলপ ওলাই আহিছোঁ তো চাই থাকিবচোন ভিডিঅ'টো কয় আমাৰ গাড়ী মালিক ক'ত গাড়ী মালিক গাড়ী ল'লি কি গাড়ী ল'লি টমটম ই ৰিক্সা ই ৰিক্সা কিমান ল'ল 1.5 লাখ 1.5 লাখ কেছ টকা দি লৈছানে কেছ টকা দিয়ে লৈছোঁ আৰু ইমান টকা ক'ত পালাহে ইমান টকা অলপমান কাপোৰ চিলালোঁ আৰু অলপমান লোন ল'লোঁ আৰু অকণমান বাইদেউ ভিনদেউ ভণ্টিয়ে সহায় কৰিল কেনেকৈ লাগিছে আজি টমটমটো লোৱাৰ পিছত বহুত মজা লাগিছে বহুত মজা লাগিছে ন এতিয়া টমটমত ঘূৰিব লাগে খোজকাঢ়ি গৈ আছা যে নাই আজি আৰু অপেনিং ইমান নকৰোঁ আৰু চাৰ্জো নাই গাড়ীৰ চাৰ্জো নাই চাৰ্জ নোহোৱা ঠিক আছে গাইজ চাই থাকিব ভিডিঅ'টো
আহি পাই মেলি ভাত পানী খাই আৰু এতিয়া ব্লগটো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ তো মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত সোনকালেকে চাবলৈ পায় আৰু ব্লগটো আজি এইখিনিতে সমাপ্ত কৰিছোঁ তো অন্য নেক্সট ভিডিঅ' এটাত আপোনালোকক লগ পাই আছোঁ তো আজিলৈ বাই বাই